আৰু ষ্টেট ৱাইজ মই এতিয়া মই কিছুমান দুটামান জেগাত যোৱা নাই, মই মিজোৰাম যোৱা নাই। মিজোৰাম মোৰ এবাৰ যাবলৈ মন আছে। আৰু গৰিমা আৰু মই তাৰমানে আমি এবাৰেই তেনেকে ওলাই গৈছিলো। মই হঠাৎ ক'লো ক'ত যাম, বোলো দাৰ্জিলিং যাওঁ। অকল 2 দিনীয়া থাকিলো। সেই ট্ৰেইনৰ কাহিনীটো নেকি? দিন থাকিলো, থাকি পেলাই ঘূৰি গুচি আহিলো। কিয়? খুব বৰ লাগিলে। মই তাৰমানে মই মানুহ নহ'লে মই থাকিব নোৱাৰো, প্ৰব্লেমটো সেইটো। মোৰ লগত 11মান মানুহ লাগে। মই হানিমুনতো 18টা মানুহ লৈ গৈছো। মোৰ কনচেপ্ট বিলাক তেনেকুৱা ধৰণৰ। হানিমুনটো চব অকলে যায়। ক'ত গৈছিলে হানিমুন? মই টাৱাং গৈছো, মোৰ ফেভৰেট জেগা। টাৱাং। সেইদিনা টাৱাঙৰ MLA ইয়াত আহি পেলাই মোৰ লগত বহুত দেৰি বহিলে। খুব ভাল মানুহ। তেওঁ এখন হিন্দী চিনেমা কৰিব বিচাৰি আছে। আকৌ আহি চিনেমা যাম চিনেমা। মই খৰচ কৰিম, পইচা আছে মানুহটো। মোক বিৰাট ভালকে হেৰিটো লিখিছে নেকি ফেচবুকত, বিৰাট ভালকে লিখিছে। বহুত দেৰি থাকিলে, 2-3 ঘণ্টামান থাকিলে। মোৰ কুৱেশ্যনটো কাটি খাইছে হয়নে? চবে বহি আছে, চাওক বৌ বহি আছে। কাটি খোৱা নাই, সেইটোৱে আৰু মই মানুহ নহ'লে থাকিব নোৱাৰো। বুজিছো। মই গ'লে অকলে যাব নোৱাৰো, মোৰ লগত 10টা লাগিব। তথাপি মাত্ৰ এমাহ বৌৰ লগত অসম্ভৱ কথা এটা, সেইটো মই বলিয়াই যাম।